নগেন, এটা কথা কচোন মোক। কি কথা হৰেণ? তই যে এনেকৈ সময়বোৰ নষ্ট কৰ, কিবা এটা কাম কৰি দুপইচা ঘটাৰ চিন্তা নকৰ কিয়? কিয়? বিয়া কৰাবলৈ আকৌ। সেইটোহে কথা। বিয়া কৰা হৈ গৈছে মোৰ কেতিয়াবাই। তোৰ দেখোন একো ইনকামেই নাই। মই মুখ্যমন্ত্ৰী কন্যাদান যোজনাৰ অধীনত বিয়া পাতিছোঁ। ৱাও। তেনেহ'লে ল'ৰা ছোৱালী জন্মৰ সময়ৰ কাৰণে টকা ঘটাৰ চিন্তা কৰ আকৌ। হয় নেকি? জননী সুৰক্ষা যোজনাৰ অধীনত ছোৱালী এজনী জন্ম হ'ল ভগৱানৰ কৃপাত। আৰু লগতে জন্মৰ আগত 500 টকা আৰু পিছত 1400 টকাৰ এখন চেক পাইছোঁ। তেনেহ'লে ল'ৰা ছোৱালী পঢ়া শুনা কৰাৰ কাৰণে টকা ঘটাৰ চেষ্টা কৰ আকৌ। ল'ৰা ছোৱালী পঢ়া আৰু দুপৰীয়াৰ সাজ ফ্ৰী, স্কুলতে খাবলৈ পায় নহয় আজিকালি। আৰে ভাই, তেতিয়াহ'লে তই ঘৰ কেনেকৈ চলাৱ? আৰে সেইটোও নাজানো নেকি? এটকা কিলো চাউল পাওঁ চৰকাৰৰ ঘৰৰ পৰা। তই নিজৰ ঘৰটো ভালদৰে সজাই লোৱাৰ কাৰণে চিন্তা নকৰ কিয়? চৰকাৰৰ ফালৰ পৰা ঘৰ পাইছোঁ নহয় ইন্দিৰা আৱাস যোজনাৰ অধীনত। BPL কাৰেণ্ট, অনাময় আঁচনি, লেট্ৰিন বাথৰুম ফ্ৰীতে পাইছোঁ। মই কিয় কাম কৰিম? তই অলপ মাটি বাৰী কিনিবলৈতো অলপ কাম বন কৰিব পাৰ। দৰকাৰ নাই। চৰকাৰে দেখোন এবিঘাকৈ মাটি দিছেই, আৰু লাগিলে চৰকাৰী মাটি দখল কৰি ল'ম আকৌ। কেতিয়াবা যদি টকাৰ প্ৰয়োজন হয় বন্ধন গোটৰ পৰা লোন ল'ম আকৌ। আৰে বাবা, বন্ধন গোটৰ পৰা টকা ল'লে ঘূৰাবওতো লাগিব। বেংকৰ পৰা KCC লোন ল'ম। KCC লোন ঘূৰাই নিদিলেও হয়। আজিকালি ইঞ্চুৰেঞ্চৰ দিন। এটা ইঞ্চুৰেঞ্চ কৰিবলৈও টকা লাগে। মোদীজীৰ ধনজন আঁচনিত একাউণ্ট হৈ গ'ল, ইঞ্চুৰেঞ্চো হ'ল। 60 বছৰৰ পিছত পেঞ্চনো পাম। চিন্তা কিহৰ আকৌ? বাপ্পা ভৰি দুখন আগবঢ়াই দিছোন। সেৱা এটাকে কৰোঁ দে আৰু বাপ্পা তোৰ নিচিনা জ্ঞানী মানুহক আৰু সেৱাই কৰিব লাগিব মই।